এটা মুৰ্গীয়ে যদি দিনে দুটাকে কণী পাৰে 1 কেজি অখোৱা চাউলৰ দাম কিমান হৰি আও ৰাম সিদ্ধাৰ্থ শৰ্মা মোৰ নাম আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সেই ঘণ্টাটো বজাবলৈ নাপাহৰিব এই মজা কিহৰ কাৰণে টিউচন নকৰ তই চাহ আনিব লগা আছে মই যে এডভান্স লৈ থৈছো মই কোন বুলি ভাবিছ আপুনি কেকে চাহ ভায়ে গেছে কোন কেকে ছাৰ এই যে থানাত যে কয় যে আপোনাৰ নিচিনা লাগে যে আবে এখন যুগ্নু অংগনবাদী হয় এডভান্স যে লওঁ নহয় পুৰা ষ্টুডেণ্ট বনাই দিওঁ মই অ'কে অচা কেকে চাহে যে মোক পোৱা মম কৰিছে হয় নেকি মোক যে দায়িত্ব দিছে আকৌ ডিঙি ৰেপাৰ ডিঙি পাত কিহৰ কাৰণে টিউচন নকৰ পঢ়িবলৈ কৈছো পঢ় না আপুনি প্ৰথমতে কিয় ইমান গালি পাৰিছে পঢ়িবিনে তই নপঢ় অক্স পঢ়িম ছাৰ নাই নালাগে পঢ়িব প্লিজ নপঢ়িবি নাই মই এতিয়া নপঢ়াওঁ পঢ়িম ছাৰ পঢ়িমেই ছাৰ 1 কেজি পুঠি মাছৰ দাম যদি 32,000 হয় তেতিয়াহ'লে 16 গ্ৰাম পুঠি মাছৰ দাম কিমান উলিয়াম মোক সুধিছে নাই সুধা মই এনেই কৈ আছো বকি আছো কিমান হ'ব আকৌ কওকচোন 1 কেজি পুঠি মাছৰ দাম যদি 32,000 হয় 16 গ্ৰামৰ দাম কিমান হ'ব মই পুঠি মাছ খাই বেয়া পাইছো সেইকাৰণে উত্তৰটো নাজানিছো ছাৰ পুঠি মাছ খাই বেয়াই পাওঁ যদি তোৰ ডিঙিটো কেলৈ আছে নেলো উলিয়া অংক মোবাইল লাগে এটা আপুনি কেনেকে গম পাইছে চব কথা মোক কৈছে তোক পঢ়া শুনা কৰি বানাই দিয়াৰ দায়িত্ব দিছে মোক অ'কে যদি মূৰত নোসোমাই ন মই আকৌ বৰ বেলেগ মাষ্টৰ কিন্তু এই শিলেদি মূৰ থেতেলিয়াই ভিতৰত জ্ঞান ভৰাই দিয়া ল'ৰা মই দে এটা মুৰ্গীয়ে যদি দিনে দুটাকে কণী পাৰে 1 কেজি অখোৱা চাউলৰ দাম কিমান এটা মুৰ্গীয়ে যদি দুটা কণী পায় 1 কেজি উখোৱা চাউল এই যে শকত চাউল তোতকে অকণমান ক্ষীণ 1 কেজি চিকটা মুৰ্গী কণীৰ লগত আকৌ উখোৱা চাউলটো কেলে লাগিছে হয় নেকি তাৰমানে তই মোক শিকাবি তোৰ পঢ়া শুনাৰ মাজত মোবাইলটো কেলে লাগিছে পঢ়া শুনা এটা ভালকে নাজানো তোক মোবাইল লাগে কেকে ছাৰ অচি ছাৰে মোক মোবাইল দিম বুলি কৈছে আৰু মই নালাগে বুলি কৈছো ছাৰ কেকে ছাৰ আৰু অচি ছাৰে মোক তোৰ জ্ঞানৰ ভঁৰালটো চহকী কৰিবলৈ দিছে অ'কে 1 কাপ চাহৰ দাম যদি 5 টকা হয় কমলৰ ভনীয়েকৰ বয়স কিমান 16 বছৰ ছাৰ এই বঢ়িয়া এইটো পুৰা হিচাপ আছে ন কমলৰ ভনীয়েক যে অ'কে নেলো ছাৰ এইটো আগতে পঢ়ি থৈছো ছাৰ নাই এইটো অংক তই পঢ়িয়ে ধ্বংস হলি নেলো ছোৱালী ধান্দা বাদ দে অংক কৰ এইখন যে যুগ্নু অংগনাবাদী হয় অ'কে ছাৰ অকণ সহজ সোধকচোন এইবাৰ মডেল কুৱেশ্যন সুধিছো কি মডেল কুৱেশ্যন ছাৰ মডেল কুৱেশ্যন হৈছে এটা মডেল থাকিব এটা কুৱেশ্যন থাকিব দুইটা মিলাই মডেল কুৱেশ্যন অ'কে বুজি নাপাইছো ছাৰ মালিঙ্গা কেনেকে বুজা নহয় তোক মানে কথাটো হৈছে এটা বাপেক 4টা সন্তান অ'কে এটা প্ৰশ্ন 4টা উত্তৰ তাৰ মাজৰ পৰা ক'ব লাগিব শুদ্ধ উত্তৰ অ'কে ঠিক আছে তোৰ চবতকে কি প্ৰিয় নম্বৰ 1 ভাত নম্বৰ 2 চাকৰি নম্বৰ 3 কমলৰ ভনীয়েক নম্বৰ 4 মোবাইল কোনটো প্ৰিয় ইমিডিয়েট কোনটো ভাল পাওঁ তই উত্তৰটো মই পাইছো কিন্তু নকওঁ ছাৰ কিয় নকওঁ আপুনি পিটিব ছাৰ মই যে পিতা ঘৰৰ মাষ্টৰেই নহয় মই যুগ্নু অংগনাবাদী হয় ডাইৰেক্ট মোৰ চুৰিৰ খেলা আৰু জ্ঞান বিলাওঁতে সোমাই গ'ল চুৰিখন মোৰ হাতত থাকোঁতে সোমাই গ'ল তোৰ পুৰা ফাঁকি বাছ চিয়াৰি ন অ'কে অহাকালিলে নথওঁৱে আৰু তোক পঢ়াবলৈ আজি ৰখিবই লাগিব মোবাইল লাগেতো কিমান দিনৰ ভিতৰত পঢ়িব পাৰিবি যিমান পাৰ মোবাইলৰ চিন্তা বাদ দি পঢ়িবিনে ভালকে হিচাপ ভালকে কৰিবিনে অ'কে কৈ দিবি কেক যে পুৰা জ্ঞান তোক দি থৈ গৈছো অ'কে ঠিক আছে এইখন যে যুগ্নু অংগনাবাদী হয় মালিঙ্গা মোক কাটিবলৈ আহিছ আচাৰিয়ে পেলাই দিম যা
মোবিল চবলো নালাগিছে আৰু একো নালাগিছে চা ওকে কেছা আপোনাৰ ভাইকে যে মোক গালি পাৰিছে ঐ মনে মনে বহি আছহি যে কি হ'ল আজি মোৰ মনটো অকণ বেয়া লাগি আছে সেইকাৰণে কাৰো লগত কথা নাপাতিছো অকলে অকলে বহি আছো মন বেয়া লাগিবলৈ আকৌ কি হ'ল আৰে কি হ'ল নকওঁ কিয় হেই যা নকলে নাই মোৰ এনেও টাইম নাই যা তহঁতৰ যে কেকে চাছে পুৱা বেয়া মানুহ আছে কেকে দাইনো আকৌ তোক কি কৰিলে আজিৰ পৰা চাবিচোন মই যে কেকে চাক চাহ দিবলৈ নাহিছো কিন্তু তহঁতক চাহ দিবলৈ আহিছো ইছ ৰাম জানো পাই কিনো কৈ থাক ভালকে কথা এটা নক যা মনে মনে বহি থাক চি কটা মই গম পাই গৈছো তহঁতৰ যে থানা যে চবৰে পেটটো পচিছে ঐ চৰ লাগে হা চবকে কিয় আজুৰিছ আজি মেজা চবকে আজুৰিছো আৰু চোলা বুটাম চুটাম ছিঙি পেলাইছো বেছি পাগল হৈছ নেকি হা গাত শনি লাগিছে লাগিছে চা অকল শনিয়ে নালাগিছে সোম মঙল বুধ বৃহস্পতি চব লাগিছে হেই যা মোক চুপতি মাৰি নাথাকিবি যাবলৈ দিছ ঠিক আছে ইয়াৰ পৰা যে এনেও নকৈছো তই যে মোৰ বা আছ